নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰ হৈ থকা জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে যে অৰ্ণৱৰ মাকৰ গাটো অলপ সুস্থ হয় আৰু তাকে দেখি দেউতাকে অৰ্ণৱৰ মাকক সেই কথাটো সোধাত এই সকলোবোৰ যে দেৱযানীৰ বাবেই সম্ভৱ হৈছে সেই কথাটো দেউতাকক কয়। আনফালে অৰ্ণৱৰ মাহীয়েকে মাকক দেৱযানীক যে ইমান সহজে বিশ্বাস কৰি ঘৰৰ সকলো দায়িত্ব দিয়াৰ কথাটো সহজভাৱে ল'ব নোৱাৰে। ইফালে অৰ্ণৱ কৰবাৰ পৰা অহাটো দেৰি হয় আৰু দেৱযানী অৰ্ণৱ নহালৈকে ভাত নোখোৱাকৈ ৰৈ থাকে। আনফালে আমি আজিৰ খণ্ডটো দেখিবলৈ পাম যে অৰ্ণৱ আৰু দেৱযানীয়ে পুৰণি কিছুমান কথা আলোচনা কৰিব, লগতে অৰ্ণৱে যে ৰিয়াৰ লগত অলপো সুখী নহয়, লগতে ৰিয়াৰ পৰা যে অৰ্ণৱৰ অশান্তি হৈছে সেই কথাটো দেৱযানীক ক'ব। আৰু দেৱযানীয়ে তেতিয়া ৰিয়াই যে অৰ্ণৱক ভাল পোৱাৰ বাবে ইমান সহজে বিশ্বাস কৰাৰ লগতে জীৱনটো সঁপি দিবলৈ ওলাইছে আৰু দুয়োখন ঘৰৰে মান সন্মানৰ কথা থকাৰ লগতে দুয়োটা পৰিয়াল যে ভালদৰে থাকিব লাগিব সেই কথাটো অৰ্ণৱক বুজাব। আনফালে ৰিয়া অৰ্ণৱৰ ঘৰলৈ আহিব আৰু অৰ্ণৱক পুনৰ দেৱযানীক সেইখন ঘৰৰ পৰা উলিয়াই দিব পাৰিব নে নোৱাৰে সেই কথাটো সুধিব আৰু তেতিয়া অৰ্ণৱে ৰিয়াক নোৱাৰো বুলি ক'ব। আনফালে অৰ্ণৱে ৰিয়াৰ লগত কৰা তেনেকুৱা ব্যৱহাৰবোৰৰ বাবে ৰিয়া ঘৰৰ পৰা গুচি যাবলৈ ওলাব আৰু অৰ্ণৱৰ দেউতাকে ৰিয়াক মাতি ৰখাব। এতিয়া বাৰু ৰিয়াই অৰ্ণৱৰ কথাবোৰ অৰ্ণৱৰ দেউতাকক ক'ব নি? আৰু অৰ্ণৱৰ দেউতাকে যদি গম পায় যে এই সকলোবোৰ সমস্যা দেৱযানীৰ বাবেই যে আহিছে, তেতিয়া বাৰু দেৱযানীক এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ সিদ্ধান্ত ল'ব নি? এই সকলোবোৰ জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ দেখুৱাব লগা সম্পূৰ্ণ খণ্ডটোত।